তিনিচুকীয়াত মূল্যবৃদ্ধিৰ বিৰুদ্ধে মটক ছাত্ৰ সন্থা আৰু মটক যুৱ ছাত্ৰ পৰিষদৰ যৌথভাৱে প্ৰতিবাদী কাৰ্যসূচী। কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ পুতলিকা দাগ কৰি সংগঠন দুটাই সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। প্ৰতিবাদৰ জৰিয়তে অতি শীঘ্ৰে পেট্ৰল ডিজেল ৰন্ধন গেছৰ লগতে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰিবলৈ দাবী জনায়। সমান্তৰালভাৱে ঐতিহাসিক বেংমৰা ৰাজ্যৰ কীৰ্তিচিহ্নসমূহ সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধন কৰিবলৈ চৰকাৰক দাবী জনায়। হয়, দেখিছে আপোনালোকে যিকেইটা আমি হাতোটা দুপৰীয়া যি আমাৰ দাবী আছে মই আপোনালোকৰ আগত পঢ়ি দিছো। এক নম্বৰ হৈছে পেট্ৰল ডিজেল তথা অত্যাৱশ্যকীয় সামগ্ৰী যি LPG লগে আমাৰ যে পেট্ৰলিয়াম জাতীয় সামগ্ৰী বৃদ্ধি হৈছে, তাৰ পৰিপ্ৰেক্ষিতত গোটেই আমাৰ বজাৰ জুই চাই দাম বাঢ়িছে, বস্তুৰ জুই চাই দাম বাঢ়িছে। তাৰ আমি এটা বিহিত ব্যৱস্থা ল'বৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী দেৱলৈ আমি পত্ৰ প্ৰেৰণ কৰিছো, এখন স্মাৰক পত্ৰ। তিনিচুকীয়া জিলাৰ বাট পথসমূহ অতি শীঘ্ৰে মেৰামতি ব্যৱস্থা গ্ৰহণ কৰিব লাগে। দেখিছে আপোনালোকে যে বাট পথসমূহত বহুতখিনি এক্সিডেণ্ট হৈছে আৰু ইয়াত বৰষুণ এজাক বৰষুণ দিলেই গোটেই বোকাময় পৰিস্থিতিৰ সৃষ্টি হয়। আৰু তাৰ পৰিপ্ৰেক্ষিতত আমি এইটো দাবী জনাইছো, তিনিচুকীয়া জিলাৰ যি মটক যি আমাৰ বেংমৰা ৰাজ্যৰ যি কীৰ্তিচিহ্নসমূহ আজিলৈকে বেদখলমুক্ত কৰিব পৰা নাই, তাৰ ওপৰত এটা দাবী জনাইছো। তিনিচুকীয়া জিলা চিকিৎসা মহাবিদ্যালয় তাত ৰোগীৰ বাবে স্বাস্থ্যৰ যি চিকিৎসা যিধৰণে কৰিব লাগিছিলে মহাবিদ্যালয় মেডিকেল কলেজ, যেতিয়া নেকি মেডিকেল কলেজৰ সকলোবিলাক সুবিধা থাকিব লাগিছিল তাৰ সুবিধা পোৱা নাই, তাৰ পৰিপ্ৰেক্ষিতত এটা দাবী জনাইছো। আৰু তিনিচুকীয়া জিলাৰ যি একাংশ ব্যৱসায়ী তিনিচুকীয়া চহৰখনৰ মাজমজিয়াত যি আমাৰ যি চহৰ ফুটপাথসমূহ আছে আৰু ঠাই ঠাই আছে, সেইসমূহ বাট পথসমূহ দখল কৰি থৈছে, যি পোনে যাত্ৰীসকলৰ বাবে এটা অসুবিধাৰ কাৰণ সৃষ্টি কৰিছে। কাৰ অংক কোনে কেনেকৈ কৰিছে সেইটো ধৰিব পৰা নাই, তাক বেদখলমুক্ত কৰিবৰ বাবে আমি পত্ৰ প্ৰেৰণ কৰিছো। আটাইতকৈ বৰ্তমান সময়ত চৰ্চিত বিষয় অসমৰ আলফা সমস্যাৰ ওপৰতো আমি আলফা সমস্যাটো সমাধানৰ বাবে চৰকাৰক অতি শীঘ্ৰে পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে আমি দাবী জনাইছো। 7টা দুপৰীয়া দাবী আমি আজি ইয়াত প্ৰতিকৃতি দাহ কৰিলো, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতিকৃতি দাহ কৰিলো আৰু পেট্ৰলিয়াম মন্ত্ৰী কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী প্ৰতিকৃতি দাহ কৰিলো। আৰু বৰ্তমান চৰকাৰখন হৈছে, কিন্তু চৰকাৰখনে আমাৰ অসমৰ বাবে এতিয়া কথা ভবাৰ চিন্তা কৰা নাই। সিহঁত ব্যস্ত নিজৰ ৰুটিনৰ মতে ব্যস্ত, কৰবাত কোনোবাই ট্ৰেইনিং ল'বলৈ গৈ আছে, কৰবাত কিবা কৰিবলৈ গৈ আছে। আমাৰ ইয়াত স্থানীয় বিধায়কসকলৰ পদক্ষেপ এতিয়ালৈকে গ্ৰহণ কৰা আমি দেখা নাই। তিনিচুকীয়াই হওক, চাবুৱা লাহোৱালেৰে হওক, আমাৰ ধৰি লওক আমাৰ মাকুম সমষ্টিয়ে হওক, কোনোজন ব্যক্তিয়ে কিন্তু এতিয়ালৈকে পদক্ষেপ গ্ৰহণ কৰা দেখা নাই। যিহেতু একমাত্ৰ তিনিচুকীয়াত আমাৰ মহাবিদ্যালয়খন আছে, চিকিৎসা মহাবিদ্যালয়খন, ৰোগীয়ে হাহাকাৰ কৰিবলগীয়া হৈছে। ইয়াত আমি নিজেই ভুক্তভোগী। এজন ৰোগীক আমি লৈ গৈছিলো, লৈ যোৱাৰ পিছত কিন্তু ডিব্ৰুগড় মেডিকেললৈ ৰেফাৰ কৰি লৈ যায়, আৰু হাড়ৰ বিভাগৰ ডক্তৰ নাই, বহুখিনি নাই, অসুবিধা এতিয়া দেখিছে। গতিকে আমি অতি শীঘ্ৰে ইয়াৰ সমস্যা সমাধান বিচাৰিছো। যদি নহয় কিন্তু অনাগত দিনত ইয়াতকৈ জংগী আন্দোলন কৰিম বুলি আমি সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ আৰু সদৌ অসম মটক ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ উপসভাপতি হিচাপে মই দাবী জনালো। আৰু সকলোকে আমাৰ কাৰ্যসূচীবিলাক সুচাৰুৰূপে চলাই নিয়াত ধন্যবাদ জ্ঞাপন কৰিলো। আপোনালোকলৈ ধন্যবাদ থাকিল। প্ৰতিবাদী কাৰ্যসূচীটো চাওক, বিজেপি নেতৃত্বাধীন চৰকাৰখনে তেওঁলোকে শাসনভাৰ লৈছে। শাসনভাৰৰ শপত গ্ৰহণৰ পাছতে তেওঁলোকে অত্যাৱশ্যকীয় সামগ্ৰীবিলাক যিদৰে মূল্য বৃদ্ধি কৰিছে, এইটো আটাইতকৈ দুখজনক কথা। কাৰণ গেছ চিলিণ্ডাৰৰ পৰা আদি কৰি পেট্ৰল জাতীয় ঔষধৰ মূল্য আটাইতকৈ বেছি এই চৰকাৰ দিনতে মূল্য বৃদ্ধি হৈছে। আৰু এটা কথা লক্ষ্য কৰিব যে যোনটো কৰ তেওঁলোকে লগাইছে, সেই কৰটো অত্যাধিক কৰ লগাই দিছে। চৰকাৰে পৰাপক্ষত তেওঁলোকে এই কৰ অঁতৰাই পিনে মূল্য বৃদ্ধি কম কৰিব পাৰে। আৰু আমি আজি এই প্ৰতিবাদৰ জৰিয়তে চৰকাৰক মূল দাবীটোৱে হৈছে আমাৰ মূল্য বৃদ্ধি ৰোধ কৰক। আৰু তিনিচুকীয়া জিলাখনত বিশেষকৈ আপোনালোকে দেখা পাব যে ঐতিহাসিক প্ৰাচীন বেংমৰা মটক ৰাজ্যত ইয়াত প্ৰাচীন যিবিলাক কীৰ্তিচিহ্ন আছে, বাৰম্বাৰ আমি চৰকাৰক অনুৰোধ কৰি আহিছোঁ যে বেদখলমুক্ত হ'ব লাগে, কিন্তু আজি পৰ্যন্ত বেদখলমুক্ত হোৱা নাই। আৰু আমি পুনৰবাৰ আজি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এটা 9 দফীয়া দাবী লৈ সদৌ অসম মটক ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতি, সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিয়ে আমি যৌথভাৱে এক প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ 9 দফীয়া দাবী লৈ এখন স্মাৰক পত্ৰ আজি আমি পেট্ৰলিয়াম মন্ত্ৰী আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি পুতলিকা দাহ কৰিছো। আৰু এই দাহ কৰাৰ জৰিয়তে আমি উপায়ুক্ত মহোদয়লৈ তেওঁলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছো। আৰু 9 দফীয়া যিটো দাবী
আমি আশা ৰাখিছোঁ যে এই 9 দফা দাবী তেওঁলোকে অতি সোনকালে মানি লওক। ধন্যবাদ। চাওক, মটক জনগোষ্ঠীৰ উন্নয়নৰ স্বাৰ্থত বা বেংমৰা ৰাজ্য উন্নয়নৰ স্বাৰ্থত মটকৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত সদৌ অসম মটক ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতি আৰু সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিয়ে যি যৌথ সংগ্ৰাম কাৰ্যসূচী লৈছে, এই কাৰ্যসূচী ফলৱতী হ'ব লাগিব। তাৰ বাবে মাননীয় মুখ্যমন্ত্ৰীৰ লগতে জিলা আয়ুক্ত মহোদয়ক দাবী জনাইছোঁ। আৰু তিনিচুকীয়া জিলাত অবৈধভাৱে যি ড্ৰাগছকে কেন্দ্ৰ কৰি মানে ৰাগিয়াল বস্তু যি অত্যাধিকভাৱে ইয়াত প্ৰভাৱ পৰিছে, এই কাৰ্যক কিন্তু জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে অতি শীঘ্ৰে ইয়াত নিৰ্মূল কৰিবৰ কাৰণে আমি সদৌ অসম মটক ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতি আৰু সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদে যি কাৰ্যসূচী অব্যাহত ৰাখিছে, তাৰ বাবে কিন্তু তাৰ চোকা দৃষ্টি ৰাখি ইয়াৰ অতি শীঘ্ৰে সমাধান বিচাৰিছে আৰু সমাধান হ'ব লাগিব। আৰু লগতে তিনিচুকীয়া জিলাৰ যিটো মটকৰ ঐতিহাসিক যিটো বেংমৰা ৰাজ্য, এই বেংমৰা ৰাজ্য উদ্ধাৰ হ'ব লাগিব। মটকৰ কীৰ্তিচিহ্নসমূহ বেদখল যি হৈ আছে, অবৈধভাৱে বেদখল কৰি আছে, বেদখল মুক্ত হ'ব লাগিব। আৰু ইয়াত চলি থকা অবৈধৰ বেহা বেপাৰক আনকৈ যে ৰাস্তা পদূলি যি আছে, সকলো সমস্যা সমাধানৰ ক্ষেত্ৰত জিলা আয়ুক্ত মহোদয়ৰ লগতে স্থানীয় বিধায়ক মহোদয়, নৱনিৰ্বাচিত বিধায়ক মহোদয় অতি শীঘ্ৰে ইয়াৰ ব্যৱস্থা ল'বৰ কাৰণে সদৌ অসম মটক ছাত্ৰ সন্থা আৰু সদৌ অসম মটক যুৱ ছাত্ৰৰ যি দীৰ্ঘদিনীয়া দাবী, এই দাবী দি সমস্যা সমাধান কৰিবৰ কাৰণে আমি দুয়োটা সংগঠনৰ লগতে আমি বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা তেখেতলোকৰ যি দাবী, এই দাবী সমাধানৰ ক্ষেত্ৰত অতি শীঘ্ৰে পদক্ষেপ ল'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। হয়, যিহেতু চাওক, এইখন চৰকাৰ নেতৃত্বাধীন চৰকাৰখনে বিগত দিনতো লুণ্ঠন চলাই আহিছে। আৰু এই নতুন চৰকাৰখনেও তেওঁলোকে কিন্তু পেট্ৰল ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী সম্পূৰ্ণ মানে কি হ'ল ৰেট বঢ়াই হৈছে। আৰু ইন্ধন যিবিলাক জাতীয় সামগ্ৰী আছে, সেইবিলাকো যাতে মূল্য বৃদ্ধি কৰিছে। আৰু এটা কথা, আমাৰ যিহেতু আজি থানা চাৰিআলিত আমি মটক যুৱ ছাত্ৰ পৰিষদ আৰু মটক ছাত্ৰ সন্থাই 6টাকৈ দাবী আমি আজি প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিছিলোঁ। আৰু আমাৰ দাবীসমূহ যে যিহেতু তিনিচুকীয়াত অবৈধভাৱে ৰাখিছে, যিবিলাক যে বেদখল মুক্ত কৰিব লাগে, যিবিলাক অবৈধভাৱে ফুটপাথ আছে, ফুটপাথবিলাক তেওঁলোকে দখলকাৰী দোকানলৈ ৰূপান্তৰ কৰিছে। সেই ক্ষেত্ৰত তেওঁলোকে প্ৰশাসনে গুৰুত্ব দিয়ক। আৰু এটা হৈ গ'ল যে যিমানবিলাক আমাৰ তিনিচুকীয়া জিলাত কীৰ্তিচিহ্ন আছে, কীৰ্তিচিহ্নবিলাক বেদখল মুক্ত কৰক। আৰু এইখন চৰকাৰে বাৰম্বাৰ প্ৰতিবাদ কৰি অহাৰ পাছতো তেওঁলোকে কিন্তু কীৰ্তিচিহ্নসমূহ বেদখল মুক্ত কৰিব নোৱাৰিলে। আৰু আমাৰ তিনিচুকীয়া মেডিকেল যিখন আমাৰ মাকুমত মেডিকেল যিখন খুলিলে, তাত চিকিৎসাৰ যি মানে চিকিৎসকৰ যি মানে কমি, যে চিকিৎসক মেডিকেলত খুলিলে কিন্তু চিকিৎসক নাই। এই ক্ষেত্ৰত কিন্তু প্ৰশাসন আৰু চৰকাৰখনে যথেষ্টখিনি কিন্তু ভূমিকা ল'বলগীয়া আছে। আমাৰ তিনিচুকীয়াত ইতিমধ্যে আমি চাব পাৰিছোঁ যিখন মেডিকেল হেৰি আছে, তাত কিন্তু চিকিৎসক নাই। আৰু আমাৰ যিমানবিলাক তিনিচুকীয়াত মাৰাত্মক যি ড্ৰাগছ আৰু কানিৰ লগত যিবিলাক দিনক দিনে যিবিলাক বৃদ্ধি পাইছে, এই ক্ষেত্ৰত যেনে তিনিচুকীয়া প্ৰশাসনে নাকি লগা, তাৰ এটা আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ। আৰু এটা স্পষ্টভাৱে জনাই দিছোঁ, যিহেতু তিনিচুকীয়াত অবৈধভাৱে যিমানবিলাক মানে ব্যৱসায়ীয়ে যিবিলাক মানে পদপথ দখল কৰি ৰাখিছে, এই পদপথসমূহ খালি অতি শীঘ্ৰে যাতে বেদখল মুক্ত কৰি পিনে ৰাইজে যাতে অহা যোৱা কৰিবলৈ তেওঁলোকে যাতে সঠিক ৰাস্তা কৰি দিয়ে। আৰু আমাৰ যিবিলাক বাট পথ আছে, বাট পথবোৰ যাতে মেৰামতি ব্যৱস্থা কৰে, তাৰ এটা দাবী জনাইছোঁ। আৰু অনাগত দিনত যদি তেওঁলোকে আমাৰ এই দাবীবিলাক পূৰ্ণ নকৰে, তেনেহ'লে কিন্তু এই প্ৰতিবাদ কিন্তু আৰু শক্তিশালী হ'ব। আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি জনাই দিলোঁ।